বতৰটো চাওকচোন ইমান যে গৰম আৰু তাতে আকৌ আজি মোৰ মানুহজনে মুৰ্গীৰ মাংস আনিছে আৰু মই ভাবিছোঁ আজি মুৰ্গীৰ মাংস বইলে বনাম কাৰণ ইমান গৰমত মছলা খাবলৈ অকণোৱে মন যোৱা নাই আৰু বইলটো মই কেনেকৈ কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম আজি আহকচোন তেন্তে ভিউৱাৰ্ছ মাংস বনোৱাৰ আগতে আচলতে আমি আজি ব্ৰেকফাষ্টটো কিদৰে খালোঁ সেয়া দেখুৱাব বিচাৰিছোঁ মই আজি ৰুটি বনালোঁ আৰু ৰুটিৰ লগত এটা জিকাৰ স্পেচিয়েল ৰেচিপি বনালোঁ আৰু সেই ৰেচিপিটোনো কি আৰু কেনেকৈ বনালোঁ আপোনালোকক আজি মাংস বইলৰ লগতে দেখুৱাই যাম আহকচোন চাওঁ তেন্তে হেল্ল' গাইজ মই দেখুৱাব বিচৰা ৰেচিপি কেইটা হৈছে এটা হ'ল জিকা ৰেচিপি আৰু আনটো হৈছে মুৰ্গী মাংসৰ বইল এতিয়া মই এই জিকাৰ ৰেচিপিটো বনাবলৈ হ'লে প্ৰথমতে মই জিকাখিনি মিক্সিটোত দি গ্ৰাইণ্ড কৰি ল'ম তাৰপিছত মই এইখিনি বনাম আৰু এই জিকাখিনি বনাবলৈ বেছি বস্তুৰ প্ৰয়োজন হয় মাত্ৰ এই ক'লা জিৰা অলপ লাগে আৰু শুকান জলকীয়া লাগে লগতে এনেকৈ কটা নহৰু লাগে খাবলৈ কিন্তু ইমানেই ধুনীয়া হয় আপুনি মানে অকল এই জিকাৰ চব্জিখিনি বা চাটনি যিয়ে নকওক এইখিনি লৈ ধুনীয়াকৈ ভাতকেইটা খাব পাৰে বেলেগ বস্তুৰ প্ৰয়োজনেই নহয় আহকচোন চাওঁ ভিউৱাৰ্ছ এয়া চাওক মই জিকাখিনি ধুনীয়াকৈ পিচি লৈছোঁ মিহিকৈ তাৰপিছত এতিয়া জিকা বনোৱাৰ লগে লগে মাংস বইল বনাম মুৰ্গী মাংস এই মুৰ্গী মাংসত মই অকল আদা নহৰু পেষ্ট দিম তাৰপিছত দিম অলপ পিঁয়াজ দিম কটা পিঁয়াজ বিলাহী দিম এয়া হৈছে জালুকৰ গুড়ি মই পিচি লৈছোঁ সেই জালুকৰ গুড়ি দিম মই এয়া তাৰপিছত অলপ আলু কাটি থৈছোঁ আলু দিম বেছি নিদিওঁ কম পৰিমাণে দিম আলু আৰু লগতে কেঁচা জলকীয়া দিম এতিয়া আহকচোন কিদৰে মই বনাওঁ এয়া তেল গৰম হৈ গৈছে এতিয়া মই ইয়াত ক'লা জিৰা অলপ লগতে অলপ দিম লগতে এতিয়া মই ইয়াত জিকাখিনি দিম জিকাৰ পেষ্টখিনি তাৰপিছত এনেকৈ ভালদৰে লৰাই বেছি কৰি দিম ঢাকনখন দি দিম ভিউৱাৰ্ছ এয়া কেৰাহীটো অকণমান গৰম কৰি লৈছোঁ আৰু এতিয়া মই বইল কৰিবলগীয়া মুৰ্গীৰ মাংসখিনি প্ৰথমতে অকণমান জাগি দিলে ভিউৱাৰ্ছ এতিয়া মই ইয়াত যিখিনি ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰিব লাগে আদা নহৰু পেষ্ট লগতে কেঁচা জলকীয়া দি দিছোঁ অলপমান পিঁয়াজ দি দিছোঁ তাৰপিছত ইয়াত বিলাহী দি দিছোঁ আৰু আচলতে বইল ৰেচিপি বনালে আমি বস্তুবোৰ একেলগে দি দিব পাৰোঁ তেতিয়াহে বস্তুবোৰ ধুনীয়াকৈ সিজি যায় লগতে এই আলুখিনি আচলতে মই আগতীয়াকৈ অলপ বইল কৰি দিছোঁ এই আলুখিনি দি দিছোঁ আৰু ইয়াত মই এতিয়া জালুকৰ গুড়ি অলপ দি দিছোঁ ইয়াত জালুকৰ গুড়ি মই ইয়াত অলপ দি দিছোঁ জালুকৰ গুড়িটো বইল লাগে আমি জালুকৰ গুড়ি বেছি ভাবে ঠাণ্ডা কৰি দিওঁ নিমখ দিছোঁ এতিয়া মই ইয়াত অলপমান পানী দি দিম অলপ সময় পিছত আৰু ভালকৈ পানী দিম এতিয়া অকণমান পানী দি অলপ সিজি কৰিছোঁ মাংসটো লগতে এয়া জিকা ৰেচিপিটো খাওঁ ইয়াত আচলতে জিকা বহুত পানী থাকে পানীখিনি শুকাবলৈ দিব লাগিব
জিকাখিনি পূৰা লাহে লাহে তেল নিগলিবলৈ ধৰিছে আৰু এইখিনি হৈ গৈছে। ভাতৰ লগত এতিয়া খাব পৰা বা ৰুটিৰ লগতো খাব পাৰে। চাওকচোন ৰংটো কি ধুনীয়া হৈছে আৰু চব্জিকণো দেখিবলৈ ধুনীয়া হৈছে। মাংসও পূৰা সিজি আছে, কিন্তু আৰু অকণমান সিজিবলৈ দিম মই ইয়াত। আৰু অকণমান সিজিলে আচলতে খাবলৈ ভাল হ'ব। অকণমান পানীটো আৰু অকণমান কমক, এতিয়া উতল কৰি দিম। ভিউৱাৰ্ছ, এয়া চাওক মাংসখিনি প্ৰায় সিজি গৈছে। এতিয়া মই ইয়াত ধনিয়া পাত আছে মোৰ ওচৰত, মই ধনিয়া পাত দি দিম। এয়া মই ধনিয়া পাত দি দিলোঁ আৰু এয়া মাংসকণ হৈ গৈছে। এতিয়া মই আপোনালোকক ভাতৰ কাঁহীখনত আচলতে কেনেকৈ দিওঁ দেখুৱাম আকৌ। ভিউৱাৰ্ছ, এয়া চাওক বইল লোকেল মুৰ্গী আৰু লগতে বনাইছিলোঁ জিকাৰ এইটো চাটনি, জিকাৰ চাটনি আৰু এয়া হ'ল লোকেল মুৰ্গী ফ্ৰাই। আৰু আজিৰ কাঁহীখন মই এইদৰে সজাইছোঁ, চাওকচোন। ভিউৱাৰ্ছ, এয়া মই অকণমান এতিয়া বইল চিকেন টেষ্ট কৰিব লৈছোঁ। ধুনীয়া আছে, আপোনালোকেও এনেদৰে বনাই খাব। আৰু আজি যদিহে ভিডিঅ'টো মোৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।